দেউতাৰ যোৱাৰ পিনে চাই আছিলো মই বহু পৰ হঠাৎ চক খাই উঠিলো। ছাৰে মোক কোলাত তুলি লৈ গ'ল সন্মুখৰ বিশাল বাৰান্দাখনলৈ। তাত ল'ৰা ছোৱালীবোৰ শাৰী শাৰীকৈ থিয় দি আছে। ছাৰ যোৱাৰ লগে লগে ঠাইডোখৰ কাহ পৰি জিন যোৱা যেন হ'ল। ছাৰে মোক গোটেই ল'ৰা ছোৱালীবোৰৰ আগত চিনাকি কৰাই দিলে। তাৰ পিছত মোক এটা শাৰীত থিয় কৰাই ক'লে, এতিয়া প্ৰাৰ্থনা কৰাৰ সময়। তাৰ পাছত তুমি ক্লাছলৈ যাবা। গৌতম, তুমি এওঁক KG1ত বহুৱাই থৈ আহিবা। গৌতমে মূৰ দুপিয়ালে। প্ৰাৰ্থনা আৰম্ভ হ'ল। প্ৰথম দিনা মই একো গাবও নোৱাৰিলোঁ। বাৰে বাৰে ৰাস্তাৰ ফালে দেউতা যোৱা দৃশ্যটো মনত পৰি আছে। গৌতমে হাতত ধৰোঁতেহে গম পাইছোঁ যে প্ৰাৰ্থনা শেষ হ'ল। সি মোক নি মোৰ ক্লাছৰুমটোৰ এখন বেঞ্চত বহুৱাই দিলেগৈ। পিয়ন এজনে আহি মোৰ স্কুল বেগটো মোৰ সন্মুখত থৈ গ'লহি। ইতিমধ্যে কেইটামান ল'ৰা আহি মোক জোকোৱাত লাগিলহি। হঠাৎ এটা হুলস্থুল হ'ল। সকলোবোৰ দৌৰ মাৰি নিজ নিজ ঠাইত বহিলেগৈ। গুড মৰ্ণিং মিঠু মিছ, গুড মৰ্ণিং মিঠু মিছ। মুখত এটি ধুনীয়া হাঁহি লৈ সোমাই আহিল মিঠু মিছ। চকীত বহি তেওঁৰ চকুত পৰিল মোৰ ওপৰত। উঠি আহি মোৰ থুতৰিত ধৰি মূৰটো দাঙি দিলে। সুধিলে, কি নাম তোমাৰ? নামটো ক'লো। মোৰ চলচলীয়া চকু দুটা দেখি তেওঁ ৰুমাল এখন যাচি দিলে আৰু ক'লে, প্ৰথম দিনা বেয়া লাগেই, কাইলৈৰ পৰা সকলো ঠিক লাগিব। তোমাক মই টিফিনত খেলিবলৈ লৈ যাম, ৰ'বা। টিফিনত মিঠু মিছে মোক হাতত ধৰি লৈ গ'ল এটা ডাঙৰ ৰুমলৈ। তাত দেখিলোঁ মাজত এখন ডাঙৰ টেবুল লৈ কেইগৰাকীমান মিছে চাহ খাই আছে। মিঠু মিছে মোক কোচতে বহুৱাই টিফিন খাবলৈ দিলে আৰু বাকী মিছবিলাকৰ লগত চিনাকি কৰাই দিলে। দীপা, অৰুন্ধতী আৰু কেইবাগৰাকীও মিছ। দীপা মিছজনী বৰ গুমুঠা। তেওঁ প্ৰায় সময়তে ঊল গুঠি থাকিছিল। চশমাৰ ওপৰেৰে তেওঁ মোলৈ কেৰাহীকৈ চালে। টিফিন খোৱা হোৱাৰ পাছত মিঠু মিছে মোক স্কুলৰ সন্মুখলৈ লৈ গ'ল। তাতে 50টামান ল'ৰা ছোৱালীৰ সৈতে বহুৱাই আমাক মুকলি আকাশৰ তলত কবিতা গাবলৈ শিকালে। টিংকল টিংকল লিটল ষ্টাৰ, হাউ আই ৱাণ্ডাৰ হোৱাট ইউ আৰ, ইত্যাদি ইত্যাদি। তেওঁৰ মাতটো আছিল বৰ শুৱলা আৰু তেওঁ বৰ সুন্দৰ সুৰত গাব পাৰিছিল। আমাক প্ৰায় দৈনিক তেওঁ গান শিকাইছিল। আমাৰ লগত ভিন্ন খেলত তেওঁ নিজে অংশগ্ৰহণ কৰিছিল। ক্লাছটোত থাকোঁতে এদিন মই কিবা কামত কমন ৰুমলৈ গ'লোঁ। হঠাৎ দেখিলোঁ দীপা মিছে মিঠু মিছক কিবা কথাত ফুচফুচাইছে আৰু মিঠু মিছে লাজতে তলমূৰকৈ হাঁহিছে। দুগৰাকীমান মিছে মিঠু মিছৰ হাতত এটা নতুন আঙুঠি লিৰিকি বিদাৰিকি চাই আছে। অলপ মন দি শুনি গম পালোঁ মিঠু মিছৰ বিয়া ঠিক হৈছে, আঙুঠি পিন্ধাইছে। মোৰ মনটো বেয়া লাগিল। বিয়া হ'লেতো মিছে আমাক এৰি গুচি যাব। অলপ দিনৰ আগতে এজনী মিছে বিয়া হৈ গুচি যোৱাৰ মোৰ মনত আছে। টিফিনৰ সময়ত মই সুধি পেলালোঁ, আপুনি বিয়া হ'লে আমাক এৰি গুচি যাব নেকি? মিঠু মিছে অলপ দেৰি ৰৈ ক'লে, তুমি অথনি আমাৰ কথা পাতোতে শুনি আছিলা। ডাঙৰে কথা পাতিলে কাণ দি থাকিব নাপায় নহয়, মই বেয়া পাইছোঁ। মই তলমূৰ কৰিলোঁ। মিছে আকৌ মোক মৰম কৰি ক'লে, আজিৰ পৰা নকৰিবা, মই তোমালোকক এৰি নাযাওঁ নহয়, ইয়াতে থাকিম, যোৱা। তেতিয়া মই ধন্যবাদ জনাই দৌৰ মাৰিলোঁ। ক্লাছ 5ত আমি প্ৰায় 16টামান ল'ৰা গভট বয়জ স্কুললৈ গুচি আহিলোঁ। গভট বয়জ স্কুলৰ উৎপাতবিলাক বৰ মজাৰ আছিল। যদিও মিঠু মিছৰ অনুপস্থিতিটো তাত বৰকৈ অনুভৱ কৰিছিলোঁ। মিঠু মিছৰ লগতে আমি যেন আমাৰ শৈশৱটোকো হেৰুৱাই থৈ আহিলোঁ। প্ৰিয় বন্ধু, গল্পটো শুনি কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। 1999 চনত জুবিন গাৰ্গে লিখা এয়া গল্প, নাম দিছিল যাত্ৰা। মায়া আলোচনীখনত এইদৰে লিখিছিলে জুবিন গাৰ্গে। যদি প্ৰথম খণ্ড শুনা নাই তেতিয়াহ'লে আপুনিও ডেছক্ৰিপশ্যনত গৈ লিংকত ক্লিক কৰক।